হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক কৰি দেখুৱাম এটা ৰিয়েলিষ্টিক ষ্টেৰি। চ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এণ্ড শ্বেয়াৰ কৰিব প্লিজ। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো মই ফাৰ্ষ্টত মাৰিম আপোনালোকৰ যোনটো গ্ৰীণ কালাৰ আছে, শ্বেডো গ্ৰীণ প্লাছ ব্লু মিক্স কৰিছোঁ আৰু তাৰ লগত অলপ গেম্বো চিল্লো মিক্স কৰি এতিয়া আমি মাৰিম। তো আমি ফাৰ্ষ্ট বেকগ্ৰাউণ্ডটো কালাৰ কৰিম, তাৰপিছত আমি ভিতৰৰ ডিটেইলিংছখিনি কৰিম। তো এইটো কৰিবলৈ আপোনালোকে ডাঙৰ ব্ৰাছ এটা ল'ব পাৰে। ডাঙৰ ব্ৰাছ ল'লে ইজি হয় কৰিবলৈ, যিমান পাৰি ইমান ডাঙৰ ল'ব, কাৰণ এইটো বেকগ্ৰাউণ্ডৰ বাবে মাৰি আছোঁ সেইবাবে। তো আৰু পানীও ইউজ কৰিব প্লাছ এইটোৰ লগত। আৰু এইটো কালাৰ বেকগ্ৰাউণ্ডত মৰাৰ কাৰণটো হ'ল যেতিয়া আমি নেক্সট ষ্টেপত যেতিয়া ব্লেক মাৰিম সেইটো বেছি ডাৰ্ক হৈ উঠিব, আৰু যদি আমি ডাইৰেক্ট মাৰোঁ ব্লেকটো তেতিয়া গ্ৰেইছ কালাৰ হৈ যায় আৰু প্লাছ ব্লেকটো প্ৰপাৰলি নাহে। তো সেইটো বাবে এনেকুৱা ফাৰ্ষ্টত মাৰি ল'ব পাৰি। আৰু আমি ইয়াত আগতেও বহুত তেনেকুৱা কৰিছোঁ য'ত আমি গ্ৰীণৰ লেয়াৰ দিও কৰিব পাৰোঁ, পাতৰ লেয়াৰ থাকে, তো সেইবোৰৰ বাবেও ভাল হয় সেইটো প্ৰচেছত। তো মই খালি আজি চিম্পল HD পিকচাৰ এটা কৰি দেখুৱাম ৰিয়েলিষ্টিকত। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাব ভাল পাব। তো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু প্ৰথমবাৰ যদি প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব। তো এনেকুৱা কৰি আমি ফাৰ্ষ্ট লেয়াৰখিনি কমপ্লিট কৰিব লাগিব। তাৰপিছত ফাৰ্ষ্ট লেয়াৰ কমপ্লিট হোৱাৰ পাছত আমি কমচে কম 5 মিনিটৰ পৰা 15 মিনিটলৈকে শুকাব দিব লাগিব। যেতিয়া প্ৰপাৰলি ড্ৰাই হ'ব তেতিয়া আমি 2 নম্বৰ বা 4 নম্বৰ ব্ৰাছ লৈ ক্ৰিমচন ৰেড আৰু স্কাৰলেট মিক্স কৰি 60% কালাৰ আৰু 40% পানী মিলাই তাৰপিছত আমি এই কালাৰটো ইয়াত মাৰিব লাগিব। আমি ড্ৰতে ফাৰ্ষ্ট ডিটেইলিংছখিনি কৰি ৰাখিছিলোঁ, যোনকণ পৰ্চন আমাৰ কালাৰ কৰিব নালাগে সেইবোৰ মাৰ্ক কৰি ৰাখিছিলোঁ। তো এতিয়া সেইটো ৱাইজ আমি মিক্সখিনি কৰি যাম। তো ইয়াত মই যেতিয়া ব্লেক আৰু ক্ৰিমচন ৰেড আৰু স্কাৰলেট নেক্সটটো যেতিয়া মিক্স কৰিব লৈছোঁ তেতিয়া আমি ইয়াত কালাৰ 90% আৰু পানী 10% ইউজ কৰিছোঁ, যাতে প্ৰপাৰলি ব্লেণ্ড হওক আৰু দেখিবলৈও ভাল লাগে। তো এতিয়া আমাৰ চেৰিখিনি কৰি হ'ল, এতিয়া আমি বেকগ্ৰাউণ্ডটো কৰিম। তো চেৰিত আমাৰ ৱাটাৰ ড্ৰপখিনি দিবলৈ বাকী আছে, কিন্তু আমি ৱাটাৰ ড্ৰপটো এতিয়া নিদিম, একদম লাষ্টত দিম, কাৰণ কিয় ব্লেক কালাৰ কৰিম সেইটো বাবে তাত লাগিও যাব পাৰে। তো সেইটো বাবে আমি লাষ্টত হোৱাইট কালাৰৰ যোনখিনি পৰ্চন আছে সেইখিনি দিম। তো এতিয়া চাওক ডাইৰেক্ট আমি ব্লেক মিক্স কৰি আছোঁ, আৰু মই ইয়াত ব্লেকৰ লগত অলপ পৰিমাণৰ গ্ৰীণো লৈ লৈছোঁ যাতে কালাৰটো প্ৰপাৰলি ব্লেণ্ড হয়। তো এনেকৈ কৰি আমি ব্লেকখিনি মাৰি ল'ব লাগিব সম্পূৰ্ণ। আপোনালোকে ৱাটাৰ কালাৰৰ বদলি অইল পেষ্টেলো ইউজ কৰিব পাৰে সেইটো পৰ্চনত, আৰু ভাল লাগিব। আৰু ছেইম প্ৰচেছত আপোনালোকে কেনভাছো কৰিব পাৰিব, যোনটো প্ৰচেছত মই দেখুৱাইছোঁ এইটো প্ৰচেছতে কৰিব লাগিব কেনভাছৰ, খালি তাত অলপ পৰিমাণটো কালাৰ বেছি লাগিব। আৰু গ্ৰীণ লেয়াৰটো মাৰিব নালাগে ফাৰ্ষ্টত, আমি ডাইৰেক্ট ব্লেক মাৰিলেও হ'ব তাত। তো এনেকৈ কৰি কমপ্লিট ব্লেক কৰি ল'ব। তো বেকগ্ৰাউণ্ডটো কমপ্লিট ব্লেক হৈ গ'ল। এতিয়া আমি নেক্সট ডিটেইলিং কৰিবলৈ যাম যোনটো চেৰিত আছে সেইখিনি আৰু পাতৰ পাৰ্টখিনি। তো তেতিয়া আৰু দেখিবলৈ ফুটি উঠিব আৰু ধুনীয়াও লাগিব বস্তুটো। তো এতিয়া মই ৱাটাৰ ড্ৰপখিনি কৰিবলৈ যাম।
তো চাওক মই কেনেকৈ দিম ৱাটাৰ ড্ৰপখিনি যিহেতুতো ইয়াত পাতৰ পৰ্চনখিনিও দিব লাগিব হাইলাইট কৰিব লাগিব তো মই ফাৰ্ষ্টত গ্ৰীণটো পানী মিক্স কৰি দি লৈছোঁ তাৰপিছত হোৱাইটখিনি এৰি এৰি গৈ আছোঁ তো এনেকুৱা কৰি আপোনালোকেও দিব ইজি আছে বহুত ইজি প্ৰচেছ হয় তো এতিয়া মই ডাইৰেক্ট হোৱাইট কালাৰবোৰ দি যাম জাষ্ট হাইলাইটৰ বাবে তো মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাই আছে বুলি তো চাওক মই ডাইৰেক্ট হোৱাইট কালাৰ দি মাৰিহে গৈ আছোঁ আৰু একো কৰা নাই তো যোনবোৰ পৰ্চনত মই হোৱাইট গেপ এৰি থৈ গৈছিলোঁ অলপ মানে কালাৰ কৰি থৈ গৈছিলোঁ সেইখন জেগাত ডাইৰেক্ট মই মাৰি গৈ আছোঁ তো এইটো প্ৰচেছ বহুত ইজি হয় ৱাটাৰ ড্ৰপখিনি কৰা ইতিমধ্যে আমাৰ আৰ্টটো কৰি প্ৰায় কমপ্লিট হ'ল তো এইটোতকৈ আৰু ধুনীয়া কৰা যায় তো মই এনেধৰণৰ আৰু বিভিন্ন ধৰণৰ আৰ্ট এণ্ড ক্ৰাফ্টৰ বস্তু দিম আৰু প্লাছ এক্সট্ৰা কম্পিউটাৰ টিপছো দিম তো আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে থেংকছ ফৰ ৱাটছিং